সেৱা কৰি এতিয়া যাত্ৰা আৰম্ভ কৰিছোঁ। তাইও ধুনীয়াকৈ সেৱা ল'লে, সেৱা কৰিলে। ব'লা আকৌ আহিবা দেই। মই ডাঙৰ হ'লে আহিম বুলি এটা বুলি মাতিব পাৰিলেহে আহিম বুলি মোবাইলটো কৰি দিয়া কেনেকৈ কৈ দিয়া ষ্টেচনত মানুহ বহুত, আমিও আহি পাই গ'লোহি ফাইনেলি। ট্ৰেইন আহি পোৱা নাই, আমি আহি পাই গ'লোহি ষ্টেচন। এই টোপনিয়ে যাব বুলি ভয় চাচোন এইফালে চাই আন্ধা। আমি সময়তকৈ আগতে আহি পাই গ'লোঁ। এতিয়া ৰৈ আছোঁ, ট্ৰেইন আহি পোৱা নাই, আধা ঘণ্টামান চাগে লাগিব। এয়া ভাইটিয়ে থ'বলৈ আহিছে ষ্টেচনলৈ। হাই কৰি শুনো, এটা দৌৰি আছে একদম ষ্টেপ হেৰিয়াত উঠিব যায়। টোপনি চোপনি নাই আৰু গোটেই ষ্টেচনখন দৌৰিব। এই ধুনুৱাই কি খুৱাই দিলে? দাই কি খুৱাই দিলে তোমাক? চকলেট? বৰ ভাল পাইছে, বিয়াত ফূৰ্তি কৰিছে তাই। মানুহ বহুত দেখিছে যে ষ্টেচনৰ মানুহ কিমান ভৰ্তি হৈ গৈছে বা। ট্ৰেইনত যোৱা আজিকালি মানুহ বহুত, চব এইবিলাক পূজা ছুটিতে অহা চাগে। আৰু টিকলি সেই মানুহবোৰক দেখা পাই পেলাই বিয়াত ফূৰ্তি আৰু। ধুনু দাই গ'লগৈ নেকি? আইতাকে আহিব লাগিছে এতিয়া, দেখিলেহেঁতেন। ওপৰত উঠি ল'লা ধুনু? তাই পিনে গাটো বেয়া দুদিনৰ পৰা, তথাপিও যে আজি ইমান টানকৈ খটখটীয়াকৈ ঘূৰি ফুৰিছে। আকৌ খুৱাই দিলে, আকৌ খুৱাই দিলে। খুৰাকে চকলেট টুকুৰা টুকুৰা কৰি খুৱাই আছে, তাই আৰামছে খাই আছে, ভাল পাইছে খাই। দৌৰিব লাগিব। এই দামী নাই ন? ম্যাডাম তামোল তামোল যোৱা বাই বাই দিছে যে এই ভাইটিহঁতৰ থৈ গ'লেই তাক বাই দে। পালোঁ চিটত বহো আৰু এতিয়া ভাইটিহঁতে যাব লৈছে। হাই ফ্ৰেণ্ডছ, আমি আহি ট্ৰেইনত বহিলোহি, একো অসুবিধা নোহোৱাকৈ। আৰু আমাৰ এই টিকলিও টোপনি গ'ল এতিয়া, আৰু এতিয়া চববিলাক মানুহ শুই যাব। গতিকে ভাবিছোঁ ট্ৰেইনত আৰু
ভিডিঅ' নকৰোঁ, একেবাৰে ৰাতিপুৱা গৈ পাই লগ পাম। গুড মৰ্ণিং ফ্ৰেণ্ডছ, আমি আহি এতিয়া আমাৰ ষ্টেচন পাই গ'লোহি। নামিবলৈ বেছি দূৰ নাই আৰু নামিম এতিয়া। ছোৱালীজনী কোচতে বহি আছে। গাড়ীত জাৰ্ণি কৰি অৱস্থা বেয়া হৈ গ'ল ছোৱালীজনী। কিন্তু চাওঁ এইফালে এনেকৈ কৈ দিয়া কি হৈছে? থদি হৈছে। আচ্ছু আচ্ছু তাকটো মোহাৰি দিওঁ ৰ'বা। হেল্ল' ফ্ৰেণ্ডছ, আমি ঘৰ আহি পালোহি। গা পা ধুলোঁ আৰু ধুই মেলি ছোৱালীজনী গাটো ভাল নহয়, ইমান এটা চৰ্দি কাহ জ্বৰ হৈ আছে। সেইটো কাৰণে তাইক ডক্টৰ ওচৰলৈ লৈ আহিলোঁ এতিয়া দেখাবৰ কাৰণে। তো আজি ভিডিঅ'টো ইমানতে সমাপ্ত কৰিলোঁ। বাই বাই।